আমি ইতিমধ্যে নদীলৈ যাবলৈ আৰম্ভ কৰিলোঁ আৰু এয়া হ'ল আমাৰ নদীৰ পৰা তাৰমানে আহি আছে মানুহ অলপ বহাগ বিহু গৰু বিহু বুলি অলপ কবা দিম আৰু এই জেঠক অলপ গৰু বিহু বুলি কৈছোঁ। আচলতে আমাৰ আজি বহাগ বিহু এনেই আমাৰ লকডাউন হৈ আছে, তথাপিও তাৰে মাজেদি আমি আমাৰ যিটো বাপতি সাহোন বহাগ বিহু আমি আজি প্ৰথম বিহু গৰু বিহু, আমি এই গৰু বিহুত নদীত যাই সামাজিক দূৰত্ব বজাই ৰাখি আমি দমিৰ উদযাপন কৰিলোঁ। লগতে আমি গৰুক গা ধুৱালোঁ, মালা দিয়ালোঁ। গতিকে আমি কিন্তু এটা কথা মনত ৰাখিছোঁ আটাইয়ে, যিটো ভাৰত চৰকাৰৰ নিৰ্দেশ লকডাউন, এই লকডাউনক আমি আগত ৰাখিয়ে আমি কাম ফেৰা কৰিছোঁ। গতিকে আমাৰ বহাগ বিহুৰ কৰোণা ভাইৰাছৰ কাৰণে পিঠা পনা বনাব নোৱাৰিলোঁ, তথাপিও আমি বাৰু কিবাকে অনুষ্ঠপীয়কৈ হ'লেও দুই এক ঘৰে পিঠা বনাই ভাগে হ'লেও আমি খাম। বহাগ বিহুটো এনেকৈ উদযাপন কৰিম বুলি ভাবিছোঁ। সদৌ শেষত বহাগ বিহুৰ অলপ জনাই মই মোৰ মানে বিহুৰ যিটো আমাৰ চেনেলে মোক দুই এষাৰ ক'ব দিলাক, গতিকে কৈয়ে মই মানে সমাপ্ত কৰিম। তো প্ৰথমতে স্বাগতম জনাইছোঁ আমাৰ চেনেল আছামিজ মিৰ্গেন চেনেললৈ আপোনালোকক। আৰু আপোনালোকেতো জানেই আজি গৰু বিহু উপলক্ষে আমি তাৰমানে লকডাউন দি আছে, তথাপিও আমি আমাৰ গাঁৱৰ বুলি অলপ তাৰমানে আমি নদীক লৈ যাওঁ। আমি তাত হ'ল অলপ গৰু বিহু উপলক্ষে মালা সলনি কৰিম, তাৰপিছত আমি এই মালা গাঁঠি আনিছোঁ ধুনীয়াকৈ। আৰু আমি এতিয়া বৰ্তমান নদীক যাম আৰু চাম তাতে কাই কেনেকৈ হেৰি কৰে, বলক। এতিয়া এই ঘৰলৈ যাবলৈ ওলাইছে, এতিয়াতো চাগে দেখি আছে। আৰু আমাৰ লগত আহিছে ডাক্তৰ, তেওঁ এতিয়া নামব। এই বাস্তৱ আছে, বাস্তৱে অলপ কিবা কৈ দিব ইয়াতে। তাৰপিছত এই আৰু গৰু বিহু বুলি আৰু ইনকে খাদিলোঁ, মানুহ বিহুটো আমি দিবাই নোৱাৰোঁ, কালিৰ পৰা বিহু চিহু আকৌ দিবাই নোৱাৰোঁ। সেইকাৰণে আমি আৰু এতিয়া গৰু বিহুটো অলপ তামচা ফুৰ্তি কৰি ল'লোঁ ৰে বাৰু। আমি গৰু বিহু উপলক্ষে ইয়াত আমি উপস্থিত হৈছোঁ নদী পাৰত। আৰু ইয়াতে সজাই হ'লেও আহি মাত্ৰ গা ধুইছে, মালা হালাইছে, চাওক ডাক্তৰ আহিছে, মৃত্যুলটো গ'লে ইয়াতে। এতিয়া মই যাম, গা ধুম, মালা হালাম, তাৰপিছত গৰু আনিছোঁ, গৰু গা ধুৱাম। আৰু সেয়াই আৰু গৰু বিহু উপলক্ষে আমি
চাকি ধূপ ধূনা জ্বলাই কালিলৈ গধূলি হুঁচৰি গা ধুই ভাল লাগিল, গোটেইখিনি লগ হৈ একেলগে গা ধুলোঁ। ভালেই লাগিল, নদীত গোটেইখিনি একেলগে পূৰা একদম অলপ ফূৰ্তি তামচা কৰিলোঁ আজি বিহু বুলি, গৰু বিহু বুলি। গৰু গা ধুই তাতে লকডাউন চলি আছে, তথাপিতো আৰু এইখিনি বিহু বুলি আৰু সেইখিনি কৰিছোঁ আৰু নিয়মখিনি ভাল লাগিল। সকলোলৈকে হেপী ৰঙালী বিহু বহাগ বিহুৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। ঠিক আছে বাই। আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটোৰ নাম হৈছে এছামিছ মিৰ্গেন। ছাবস্ক্ৰাইব কৰি দিলে চেনেলটো। ঠিক আছে বাই।